কেন্দ্ৰীয় কেবিনেটত সংশোধন কৰা কৃষি আইনৰ বিৰুদ্ধে দেশজুৰি ব্যাপক প্ৰতিবাদ চলি থকাৰ সময়তে কৃষি আইনৰ পৰা কৃষকসকলে লাভালাভ হ'ব পৰা বিষয়ৰ সন্দৰ্ভত আজি তিনিচুকীয়া জিলা বিজেপি তথা অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণে তিনিচুকীয়া আৱৰ্ত ভৱনত এখন সংবাদমেল সম্বোধন কৰে। এই বিলখনৰ মূল কথাটো হৈছে আগতে কৃষকসকলে নিজৰ খেতি পথাৰ উৎপাদিত সামগ্ৰীসমূহ মণ্ডিত গৈ বা চৰকাৰী লাইসেন্স প্ৰাপ্ত কমিটি বা দালালক বিক্ৰী কৰিবলগীয়া হৈছিল, যাৰ বাবে মূল কৃষকে তেওঁলোকৰ কষ্টৰ প্ৰাপ্য পোৱাৰ পৰা বঞ্চিত হৈ আছিল। এতিয়া এই আইনখনৰ যোগেদি কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰীসমূহ নিজৰ কাষ্টমাৰক পোনপটীয়াকৈ যোগাযোগ কৰি বিক্ৰী কৰিব পাৰিব, মাজতে কোনো মধ্যভোগী সহায় নোলোৱাকৈ। পূৰ্বৰ কৃষি আইনৰ জৰিয়তে প্ৰকৃততে কৃষকসকলে নিজৰ খেতি পথাৰত উৎপাদিত সামগ্ৰীসমূহ চৰকাৰী লাইসেন্সপ্ৰাপ্ত কমিটি বা দালালক বিক্ৰী কৰিব লগা হৈছিল, যাৰ বাবে মূল কৃষকে কষ্টৰ প্ৰাপ্য পোৱাৰ পৰা বঞ্চিত হৈ আহিছিল। সংশোধিত কৃষি আইনৰ জৰিয়তে কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰীসমূহ নিজেই গ্ৰাহকক পোনপটীয়াকৈ যোগাযোগ কৰি বিক্ৰী কৰিব পাৰিব, মাজত কোনো মধ্যভোগীৰ সহায় নোলোৱাকৈ। কৃষকসকলে নিজেই অনলাইন বা হোৱাটছআপ যোগে গ্ৰাহক বা ৰিটেইলাৰক যোগাযোগ কৰি নিজৰ সামগ্ৰীসমূহ উচিত দামত বিক্ৰী কৰি অধিক মুনাফা লাভ কৰিব পাৰিব কৃষকসকলে। সহজ ভাষাত ক'বলৈ গ'লে এই বিলখনৰ মতে কৃষকসকলে এতিয়াৰে পৰা মণ্ডিলৈ কোনো উৎপাদিত সামগ্ৰী নিজে ধন খৰচ কৰি লৈ যাব নালাগে, অৰ্থাৎ মণ্ডি ব্যৱস্থাটোক উঠাই নতুন ব্যৱস্থা লাগু কৰা বিচৰা হৈছে, যাতে কৃষকসকল পোনপটীয়াভাৱে লাভান্বিত হ'ব পাৰে। কৃষকসকলে নিজৰ অনলাইন যোগে বা হোৱাটছআপ যোগে কাষ্টমাৰৰ ৰিলেশ্যন কৰি যোগাযোগ কৰি নিজৰ সামগ্ৰীসমূহ উচিত দামত বিক্ৰী কৰি অধিক মুনাফা লাভ কৰিব পাৰিব। উদাহৰণস্বৰূপে আগত কোনো এজন কৃষকে যদি 20 টন বিলাহী উৎপাদন কৰিছিল, তেওঁ সেইখিনি মণ্ডি বজাৰলৈ নিজে গাড়ীৰ খৰচ বহন কৰি লৈ যাব লগা হৈছিল আৰু মণ্ডিত দালালবিলাকে তেওঁলোকৰ নানা অজুহাত দেখুৱাই কৃষকে নিয়া সামগ্ৰীসমূহ কম দামত বিক্ৰী কৰি থৈ যাবলৈ বাধ্য কৰাইছিল। News Desk, News Today, NE.